ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ 21 বৰ্ষত যিসকলে পাছ কৰি গ'ল তেওঁলোকৰ মাজৰ পৰা আমি কেইজনমানক সম্বৰ্ধনা জনাব বিচাৰিছোঁ যিকেইজনৰ ৰিজাল্ট আমি ছাত্ৰ ছাত্ৰী কেইজনমানক আমি ৰিজাল্ট ভাল হোৱাৰ কাৰণে আমাৰ ফালৰ পৰা আমি সম্বৰ্ধনা জনাম বুলি ভাবিছোঁ তেওঁলোকৰ নামকেইটা আমি গাই গৈছোঁ তেওঁলোক আহি পেলাই আমাৰ ইয়ালৈ আহিব লাগে সুমি দেৱী এনেকৈ পৰীক্ষা দিয়াটো ভাল হৈছে অনলাইন পৰীক্ষাত সম্বৰ্ধনা পাবৰ বাবে পৰৱৰ্তী সময়ত চিন্তা চৰ্চা কৰিব লাগিব হয়নে নহয় সকলোকে মই আহ্বান জনাইছোঁ যাতে সকলোৱে উৎসাহিত হৈ আমি নিজৰ কামবিলাক ভালকৈ কৰি যাওঁ দেই তাৰপিছত সম্বৰ্ধনা জনাব বিচাৰিছোঁ জ্যোতিকা বিশ্বাস বিশ্বাস কেনেকুৱা হেৰি কি কৰিবা এতিয়া BEd ঠিক আছে ইয়াৰ পিছত আৰু এটা সম্বৰ্ধনা অনুষ্ঠান আছে সেই অনুষ্ঠানটো আমাৰ বিদায়ী ছাত্ৰ ছাত্ৰীসকলে শিক্ষকসকলক জনাব গতিকে তেওঁলোকক আমি আহিবলৈ অনুৰোধ কৰিছোঁ তোমালোকৰ বাবেও আৰু আমাৰ বাবেও এটা বৰ সুন্দৰ মুহূৰ্ত এই মুহূৰ্তটোৰ সাক্ষী হ'বলৈ পাই আমি নিজকে বা তোমালোকেও হয়তো আজি ভাগ্যৱান বুলি ভাবিছা হয়নে গতিকে এই যিটো শুভ মুহূৰ্ত কিয় লগ খাইছোঁ কিয় লগ হৈছোঁ এই কথাটো যাতে আমি সদায় প্ৰতি মুহূৰ্তে আমি অনুধাৱন কৰোঁ হয়নে আজি 3টা বছৰ তোমালোকে এই মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিলা আৰু আমাৰ
ছাৰ বাইদেউসকলে তোমালোকক হিয়া উবুৰিয়াই যিমান যি দিব লাগে জ্ঞানৰ সমস্ত ভাণ্ডাৰ তোমালোকক কি কৰিলে দিলে আৰু তাৰ বিনিময়ত তোমালোকে ইয়াৰ পৰা এটা ভাল ফলাফল লৈ কিছু সংখ্যক ওলাই গৈছা আৰু কিছু সংখ্যকে ওলাই যাবৰ কাৰণে প্ৰস্তুত হৈ আছে যিসকল ওলাই গ'ল তেওঁলোকলৈও মই মোৰ আন্তৰিক আশীৰ্বাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনলৈ যিসকলে আগবাঢ়ি আছে ফাৰ্ষ্ট চেমত সকলে জানো ইয়াত আছে ন গতিকে সেইসকলেও আগন্তুক দিনত যাতে এটা সুন্দৰ ফলাফল তোমালোকে লাভ কৰিব হ'ব